আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ইয়াত দেখিছেনে বস্তু পেকিং কৰা চাগে দেখিছে। আমি কাৰণ ঘৰলৈ যাবলৈ আহিছোঁ, কাইলৈ বিহুৰ উৰুকা। এয়া আমি আহি থাকোঁতে দেখিলোঁ জগন্নাথ মন্দিৰ। সদায় ভাবোঁ জগন্নাথ মন্দিৰত সোমাই যাম, কিন্তু সোমাব পৰা হোৱা নাছিলোঁ। কিন্তু এইবাৰ ভাবিছোঁ সোমামেই, বিহুৰ কাৰণে চবৰে হৈ পেলাই চাকি এগছ দি যাম। চাকি তাকি লৈ মেলি এয়া জগন্নাথ মন্দিৰত সোমালোঁ। সঁচাকৈ মনটো ইমানেই ভাল লাগিলে, মই আগতে সোমোৱা নাছিলোঁ। আমাৰ আকৌ কলিজাই দেখিছেনে, ইয়াতো বোলে সেৱা এটা কৰি যাওঁ। সোমাই যাওঁতে সেৱা কৰি যাব লাগে বোলে। সেৱা চেৱা কৰি মেলি আমি তাতে একদম ভালো লাগিলে মনটো। কিন্তু ওলাই আহি দেখিলোঁ ইমানেই ভিৰ দেখিছেনে, একদম বিহুৰ কাৰণে চাগে চব ঘৰলৈ আহিছে। সেইটো কাৰণে বহুত বেছি ভিৰ। ইফালে ভোকো লাগিছে, মন্দিৰত সোমাম বুলি আমি খোৱা নাছিলোঁ। দেখিলোঁ দি ধাবা। সঁচাকৈ দি ধাবাত সোমাই বাৰু ভালেই লাগিলে, খানাটো বহুত ভাল লাগিলে খাই। মই বাৰু নিৰামিষে খাইছোঁ, ভাত দাইল আলু পিটিকা। জয়ন্তহঁতে মাংস দি খালে। এয়া আমি পাই গ'লোহি খাই বৈ। তাৰপিছতে লাহে লাহে আহি আছোঁ ন, আহি এয়া পাই গ'লোহি দেৰগাঁও চাৰিআলিৰ পৰা এয়া পাই আৰু আমি তাৰপিছতে একদম ঘৰ পোৱাৰ এনেকুৱা একদম এটা মনটো ফূৰ্তি লাগি থাকে ন, বহুত দিনৰ মূৰত অহা হয়। তাৰপিছত এয়া নাৰিকলগুৰিয়েদি সোমাই এয়া পাই গ'লোহি আমাৰ ঘৰ। তাৰপিছত এতিয়া ল'ৰাক চাবচোন দেই, ল'ৰা যে একদম বৰ্তাকক দেখিলে ক'ব নোৱাৰা হৈ যায়। বৰ্তাকো একদম আগফালে ওলাই ৰৈ আছে। বৰ্তাকৰ জীঅ'টো একদম ল'ৰাটো ক'ব নোৱাৰা হৈ গৈছে। চাবচোন এয়া চাওক, একদম সি আহিয়ে বৰ্তাকৰ লগত খেলিবলৈ লাগিলে। জয়ন্তই একদম বস্তুবোৰ ৰুমলৈ ভৰাইছে। ৰুমত মই চিজিল কৰি আছোঁ। তাৰপিছত ল'ৰাটো একদম খেলা আৰু এনি টাইম খেলিয়ে থাকে আৰু কাপোৰ সলোৱাই নাই। তাৰপিছত ভাগৰো লাগিলে আমাক খাই বৈ এয়া শুবলৈ লৈছোঁ। শুবলৈ লওঁতেও এয়া জয়ন্তৰ অফিচৰ কাম, ল'ৰাই ঘৰ লেতেৰা কৰা কাম। তাৰপিছত শুই গ'লোঁ আমি, ভাগৰ লাগিলে। এয়া আকৌ ৰাতিপুৱা আজি উৰুকা দেখিছেনে, ৰাতিপুৱা কিমান কুঁৱলী। মই বাৰু দেৰিকৈ উঠিছোঁ যিটো কুঁৱলী একদম পূৰা। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে, দাদা আৰু বৌয়ে কৰা ফুল। সঁচাকৈ দেখিয়ে ইমানেই ভাল লাগিছে। আজি যেতিয়া বিহু উৰুকা, আপোনালোকক আহকচোন দাদা আৰু বৌয়ে কৰা ফুলি আপোনালোকৰ উৰুকাটো আৰম্ভণি কৰোঁ ন। এয়া চাওকচোন ইমানেই ধুনীয়া লাগিছে। কলেজৰ কাম আৰু স্কুলৰ কামৰ উপৰিও দাদাহঁতে ফুলখিনি ইমান ধুনীয়াকৈ সজাই থৈছে, দেখিয়ে ভাল লাগে। কিন্তু উৎসৱৰ কাৰণে ফুলবোৰ অকণমান চফা কৰিব পৰা নাই। আজি উৰুকা যেতিয়া কৈছে বন্ধ, অলপ ফুলখিনি চফা কৰি লওঁ বুলি দাদা আৰু বৌ ওপৰলৈ গৈছে। তেতিয়াই ময়ো গৈ অকণমান ভিডিঅ' বনাই ল'লোঁ। ইমান ধুনীয়া ফুলবোৰ দেখি ভালো লাগে ন। এয়া আকৌ চফা কৰি ৰখা মেইন মানুহগৰাকী হৈছে এয়া আমাৰ বাইদেউ। এয়া আমাৰ বৌয়ে সঁচাকৈ দেই বৰ একদম ভাল মানুহ এগৰাকী কিন্তু পালে। একদম ঘৰটো ইমান ধুনীয়া চিজিল কৰি ৰাখে নহয় বাইদেৱে। মই ৰাতি যেতিয়াই আহোঁ তেতিয়াই মই ৰুমটোত সোমাব পাৰোঁ। বৌয়ে যেনেকৈ দেখাই দিয়ে তেনেকৈয়ে চফা কৰি ৰাখে। ইয়াত দেখিছেনে ইমান ধুনীয়া ফুলবোৰ। আমি আকৌ নামবোৰ নাজানো, কিন্তু দাদাই য'তে যায় তোৰ পৰাই একদম আনে, ইমান ভাল বহুত ধুনীয়া ধুনীয়া ফুল আনে দাদাই। এয়া আকৌ উৰুকাৰ দিনাখনি ৰাতি এয়া দেখিছে নহয়, মাহঁতৰ ঘৰলৈ আহিলোঁ। আকৌ জয়ন্তই কৈছে বুলিকে উৰুকাৰ দিনাখনি মাহঁতৰ ঘৰত খানাটো খাম। মোৰ কিন্তু বৰ এটা আহিবলৈ মন নাছিলে, গাটো ইমান এটা ভাল নহয়, ল'ৰাটোও গাটো ভাল নহয় যদিও জয়ন্তই ক'লে যেতিয়াতো মানিবই লাগিব। সেয়া আহি মাহঁতৰ ঘৰ পাই গ'লোহি। কিন্তু আন্ধাৰ কাৰণে ইমান ভিডিঅ'টো কৰা নহ'লে। তেওঁ অকণমানতো ধৰি ৰাখিব লাগিব উৰুকা বুলি আৰু। এয়া ল'ৰা একদম পূৰা উৎপাত কৰিবলৈ লাগি গ'ল। বাবু আৰু দেউতাই এয়া বোলে তম্বু এখন দি দিওঁ বোলে ওপৰত। এয়া জয়ন্ত অকণমানি আমাৰ বাৰ অকণমানিজনীকো জয়ন্তই গৈ লৈ আহিলেগৈ গোলাঘাটৰ পৰা। ভিনদেউৰ ডিউটি আছে বোলে আমাৰ ল'ৰাৰ লগত, ছোৱালীজনী ভাল পাব। এয়া বৰমায়েও একদম পূৰা পাচলি চাচলি কাটি আছে। আকৌ চুঙা চাউল আৰু চুঙা পিঠা পুৰি আছে। তাৰপিছতে এয়া জুই চুই দেউতাহঁতে ফুৱাই মেলি হেৰি কৰিছে, খানা চানা বনাই হৈ গ'ল আৰু চব ৰেডি কৰি এয়া আমাৰ অকণমানিকেইটা দেখিছেনে ছাইডতে শুয়ে আছে একদম জুই পাই। তাৰপিছতে চব পূৰা মেলা হোৱাৰ পাছত আৰু খানাও ৰেডি হৈছে। আজি আকৌ আমাৰ খানাত কি আছে মই তাকে দেখাওঁ দেই আপোনালোকক। বিশেষ কি বুলি ক'ম, লোকেল মুৰ্গী, বাহু মাছ, কাঠআলু দিয়া দাইল, হাঁহৰ মাংস, চালাড আৰু পাপৰ। কিন্তু মই দাইল আৰু ভাতহে খালোঁ। ইয়াত সকলোৱে খাই বৈ আজৰি হ'ল। তেন্তে হ'লে ভিডিঅ'টো ইমানতে সামৰোঁ। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তেন্তে হ'লে আজিলৈ বাই বাই।